নমস্কাৰ বন্ধুসকল, সকলোলৈকে বিহুৰ শুভেচ্ছা থাকিল। চিতল মাছৰ জোল অসমীয়া মানুহৰ বৰ প্ৰিয়। প্ৰথমতে কেৰাহী এখনত মিঠাতেলত মাছখিনি ফ্ৰাই কৰি লওক। তাৰপৰা মাছখিনি উঠাই ৰাখক। দুটা বইল আলুৰ লগত এটা কেঁচা বিলাহী প্ৰথমতে পিটিকা কৰি লওক। কেইফুটামান নহৰু মিহি মিহিকৈ কাটি দিয়ক। পিঁয়াজো এটা মিহি মিহিকৈ কাটি লওক। লৈ এখন কেৰাহীত তেল গৰম কৰক। গৰম তেলত এচামুচ মেথি গুটি দিয়ক। তাতে নহৰু পিঁয়াজখিনি দি কেইটামান কেঁচা জলকীয়া ফালি ফালি দিয়ক। তাত প্ৰয়োজন অনুসৰি নিমখ, হালধি আৰু 1 চামুচ ৰঙা জলকীয়া গুড়ি দি সুন্দৰকৈ ভাজি লওক। তাতে আলু আৰু বিলাহীখিনি বইল কৰি থোৱা দি দিব। দি ধনিয়া অলপ মিহি মিহিকৈ কাটি দিয়ক। কাটি দি অলপ সময় ভাজক। ভজাৰ পিছত দুবাটি উতলা পানী দি পেলাই এটা উতল অহালৈকে অপেক্ষা কৰক। তাৰপিছত মাছখিনি এডোখৰ এডোখৰকৈ তাত দি দিয়ক আৰু এটা ভালকৈ উতল আহিলে আপোনাৰ মাছৰ জোল ৰেডি।